অৰ্থাৎ সঞ্চালিকা মহোদয়া, উপস্থিত থকা দোলনি চোৱাৰ সকলো আয়োজকে মই সাদৰেৰে সম্ভাষণ জনাইছোঁ। সন্মিলিত মহিলা মঞ্চৰ উদ্যোগত যি সভাখন অনুষ্ঠিত হৈছে, এই সভাখনত উদ্দেশ্য ব্যাখ্যা বুলি ক'বলৈ গ'লে আচলতে আমাৰ মহিলাসকল সদায় মহিলাসকল আমি নিজৰ ঘৰতে আমি আবদ্ধ হৈ অকল ঘৰৰ চাৰিবেৰৰ মাজতে সোমাই কিছুমান এইখিনি কামকে কৰি আমি পাৰ কৰোঁ, কিন্তু আমি নিজকে আচলতে পৰিচয় দিবলৈ একেবাৰে সময় নোপোৱা নিচিনাই হয়। আৰু সেই উদ্দেশ্যে আমাৰ ইয়াত কেইগৰাকীমান মহিলাৰ প্ৰচেষ্টা এই সন্মিলিত মহিলা মঞ্চখন আইদেউ বুলনি নামেৰে নাম দি প্ৰতিষ্ঠা কৰা হয়। আৰু ইয়াত আমাৰ নিজৰ মাজতে গীত মাত আলোচনা কৰা হয়। আৰু সেইখিনি আলোচনা কৰিবলৈ যাওঁতে আমাৰ কিছুমান সৰু সৰু ল'ৰা ছোৱালীক বিশেষকৈ তেওঁলোকৰ মাজত আমি গীত মাত, কুইজ, চিত্ৰাংকন, দৌৰ এনেকুৱা ধৰণৰ প্ৰতিযোগিতা পাতিও আমি বহুতখিনি কাম কৰা হৈছে। আৰু এই অনুষ্ঠানটো আমি যাতে সমাজ এখন আগবঢ়াই নিবলৈ হ'লে আমি সকলোৱে লগ লাগি এইখিনি কাম কৰিব লাগিব। আৰু ইয়াৰ মাজতে আমি ভাবোঁ ধনী আইতাক জীয়াই ৰাখিব লাগিব। ভালকে পাতিম বুলি ভাবিছো। এখন পত্ৰিকা উলিয়াব বিচাৰিছো, সৰু এখন কিতাপ, আমি কি কি কাম কৰিলো। সপোনৰে কথা কোনে ক'লেতো অ সখী, কোনে ক'লেতো অ সখী, কানে কানে হেহে হাঁহিলি সখী আপোন মনে, হেহে হাঁহিলি সখী আপোন মনে, মোৰ সপোনৰে কথা, মোৰ অন্তৰ বিকজ শুকুলা শুকুম, মোৰ অন্তৰ বিকজ শুকুলা শুকুম, হতদল হৰৰু হতদল হৰৰু তাৰে অভ্ৰজলা, কোনে ক'লেতো অ সখী, কানে কানে হেহে হাঁহিলি সখী আপোন মনে, হেহে হাঁহিলি সখী আপোন মনে।